অ' দেহা তোমাৰ নামটো কি? মোৰ নামটো পৰি। তোমাৰ নামটো? মোৰ নামটো পৰাগ। অঁ তোমাক মোক মায়ে নিবলৈ পঠিয়াইছে। অঁ হয় নি? অঁ তোমাৰ মুখখন চাওঁ এবাৰ। এই চাব নালাগে। এই ময়ো আগত তোমাক দেখুৱাচোন ভাল পাওঁ। দেখুৱাচোন এতিয়া চাব নালাগে। তুমি মোক কিমান ভাল পোৱা। মই তোমাক বহুত ভাল পাওঁ। নৈ কাণে কাণে নাৰিকলৰ পুলি। তোমাক ভাল পাওঁ মই অন্তৰৰ পুলি। অ' হয় নি? অঁ মুখখন চাওঁ এবাৰ। এই চোৱা নেকি? অঁ দেখুৱাচোন হ'ব দিয়া তুমি কৈছা তেতিয়া দেখুৱাইছোঁ আৰু। দেখুৱাচোন। হয় নমস্কাৰ, আপোনালোকৰ মাজত মই আছোঁ। মোৰ লগতে আছে আমাৰ গগৈ ছাৰ। মহামাৰী টাইমতনো তেওঁ কিনো ক'ব তাকে আমি জানিবলৈ গগৈ ছাৰক নিমন্ত্ৰণ কৰা আছে। তেওঁ এইটোৰ ভিতৰত মালুঘাটত 1 নম্বৰ 10 নম্বৰ 1 তেওঁ এতিয়া মঞ্চত উপস্থিত হৈছে। আমি তেওঁক নিমন্ত্ৰণ জনাইছোঁ। ছাৰ আহক। ছাৰ আপোনালোকৰ মাজত গগৈ ছাৰ উপস্থিত আছে। গগৈ ছাৰক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব লৈছোঁ। ছাৰ থেংক ইউ থেংক ইউ। ছাৰ আপুনি মহামাৰী টাইমৰ ৰাইজসকলক কি ক'ব? মনো এতিয়া কি ক'ম, এতিয়া লকডাউনৰ সময়ত মাছ দৰকাৰ নাই আৰু বকাই চেনিটাইজাৰ ইউজ কৰিব দৰকাৰ নাই। এতিয়া মানুহবোৰ ওচৰা ওচৰিকৈ থাকিব লাগে আৰু মইনো কি ক'ম আৰু আজি সভা ভংগ। ছাৰ সভা ভংগ কৰিলে নে ৰাইজসকল বহি আছে? আৰু এখন কওক। কিয় মূৰৰ নি? ছাৰ অকণমান বেছি হ'ল নেকি? আৰু মিটিং আছে ন? আৰু এখন মিটিং আছে নি ছাৰ? ছাৰ দিয়কচোন ৰাইজসকল আপোনালোকে কি বুজি পালে ছাৰৰ পৰা? মই হ'লে একো বুজি নাপালোঁ মূল মন্ত্ৰ। ছাৰ আপোনালোকে যে একো বুজি নাপালে সেইকাৰণে আমি ছাৰ গগৈ ছাৰ আকৌ মাতি দিয়া হৈছে মঞ্চলৈ। ছাৰ এইবিলাক আছে এইবিলাক ৰাইজসকলে চেনেল মাৰিলে আপুনি কি কৰে একো বুজি নাপালে। ছাৰ এইবিলাক মোৰ সময় বহুত কম আৰু মোৰ আৰু এখন মিটিং আছে এতিয়া যাওঁ। ছাৰ এইফালে লওক লওক ছাৰ এইখন দিছে যাওক। তাৰ মিটিং আছে তাৰ মিটিং আছে আৰু এখন। ছাৰ এনেকুৱা বুলি আমি ভয় কৰা নিছোঁ। ৰাইজসকল মোক ডাইৰেক্ট নধৰিব, আপোনালোকে বেয়াও চেয়াও নাপাব আৰু বেয়া পালে আপোনালোকে মোৰ ভিডিঅ'বোৰ আমাৰ ভিডিঅ'বোৰ চাব। ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো বজাই দিব। তেতিয়া নাপাহৰিব।